আপুনি আপোনাৰ ফোনত কেনেকৈ জিমেইল একাউণ্ট খুলিব। জিমেইল একাউণ্ট খোলাত সকলোৱে খোলে, কিন্তু বেছিভাগে কি কৰে নিজৰ জিমেইল আইডি পাহৰি যায় বা কিছুমানে নিজৰ পাছৱৰ্ড পাহৰি যায়। তে মই যাৰ বাবে আপোনালোকৰ ওচৰত এনেকুৱা এটা ট্ৰিক আনিছোঁ, আপুনি কেতিয়াও আপোনাৰ জিমেইল আইডি পাহৰি নাযাব আৰু পাছৱৰ্ডো পাহৰি নাযায়। তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপুনি ভিডিঅ'টো গোটেইখিনি চাওক। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তলত দেখা পাব যে ক্ৰিয়েট একাউণ্ট বুলি আছে, তাতে ক্লিক কৰক। তাতে ফৰ মাই সেল্ফত ক্লিক কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব। তাতে আপুনি আপোনাৰ ফাৰ্ষ্ট নেম লিখিব। ঠিক এনেকৈ মই লিখি আছোঁ মোৰ ফাৰ্ষ্ট নেম, মোৰ লাষ্ট নেম লিখিব। লাষ্ট নেম মানে আপোনাৰ ছাৰ নেমটো তলত লিখিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব। আৰু শুনক, ডেট অফ বাৰ্থটো সদায় একদম কাৰেক্ট দিব। আপোনাৰ ডকুমেণ্টছত যি আছে সেই হিচাপে আপোনাৰ ডেট অফ বাৰ্থটো মানে ইয়াত ফিল কৰিব। মানে কি হয়, কেতিয়াবা আপুনি পাছৱৰ্ড পাহৰি গ'লে ডেট অফ বাৰ্থৰ থ্ৰু দিও আপুনি ৰিকভাৰী কৰিব পাৰি পাছৱৰ্ড। তো সেইকাৰণে ডেট অফ বাৰ্থটো সদায় শুদ্ধ দিব। তো নেক্সট ষ্টেপটো আপুনি নেক্সট ক্লিক কৰক। ৰাইট ছাইডে আছে নেক্সট বুলি অপশ্যনত ক্লিক কৰিব। নেক্সট হোৱাৰ পাছত আপোনালোকে এনেকুৱা আহিব। আপোনাৰ জিমেইলৰ ফালৰ পৰা আপোনাক দুটা ৰিকমেণ্ড কৰিছে যে এই দুটা আপুনি জিমেইল আইডি আপুনি বনাব পাৰে, ইউজ কৰিব পাৰে, নকৰিব পাৰে, সেইটো আপোনাৰ ইচ্ছা। আৰু তলৰ ফালে লিখা আছে ইউজ মোবাইল, মানে বহুতে কি কৰে মোবাইল নাম্বাৰটো ইউজ কৰে, কিন্তু মই আপোনাক কওঁ যে মোবাইল নাম্বাৰটো আপুনি ইউজ নকৰিব। মোবাইল নাম্বাৰ ইউজ কৰিলে কি হয়, মোবাইল নাম্বাৰটো যদি আপুনি ইউজ কৰে তে জিমেইল আইডিটো অট'মেটিক জেনেৰেট হৈ যায়। এনেকুৱা ধৰণৰে আহিব, মানে আপুনি আপোনাৰ মনত নাথাকিব মানে কি জিমেইল আইডি হ'ব, মানে কিবা কিবি অদ্ভুত ধৰণৰ আহে আৰু। তো সেইবাবে মই ৰিকমেণ্ড কৰোঁ যে আপুনি নিজে ক্ৰিয়েট কৰাৰ কাৰণে ইয়াত 3 নম্বৰ অপশ্যনত লিখা আছে যে ক্ৰিয়েট ইয়ৰ অ'ন জিমেইল এড্ৰেছ। তাতে আপুনি ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পাছত আপুনি কি কৰিব, আপোনাৰ নামটো লিখিব আৰু আপোনাৰ ছাৰ নেম একেলগে দিব, স্পেচ নিদিব মাজত। তাৰপাছত আপুনি কি কৰিব, আপোনাৰ ছাপ'জ মোবাইল নাম্বাৰৰ 5টা সংখ্যা ইয়াত দি দিয়ক। মোবাইল নাম্বাৰ দিয়ক বা আপোনাৰ ডেট অফ বাৰ্থ দিয়ক। কি হয়, ডেট অফ বাৰ্থ দিলে কি হয়, বেছিভাগৰ এনেকুৱা ছেম নাম থাকে, ডেট অফ বাৰ্থ দিলে সেইটো মানে একচেপ্ট নকৰে সিহঁতে। তো সেইবাবে আপুনি মোবাইল নাম্বাৰৰ 5টা দিলে বেছি সুবিধা হয়। তাৰপিছত আপুনি নেক্সট মাৰিব। নেক্সট মাৰি পাছৱৰ্ডটো সদায় মনত ৰাখিব। পাছৱৰ্ড আপুনি কি দিব, পাছৱৰ্ডত গাড়ীৰ নাম্বাৰ দিব পাৰে, গাড়ী বা বাইক চবৰে থাকে আজিকালি। যদি নাই তেনেহ'লে আপুনি দিয়ক আপোনাৰ মোবাইল নাম্বাৰ দিয়ক। আপোনাৰ মোবাইল নাম্বাৰ নহ'লে আপোনাৰ নাম, আপোনাৰ ছাৰ নেম লিখি আপোনাৰ ডেট অফ বাৰ্থ দিয়ক। নহ'লে আপুনি আপোনাৰ মাৰ নাম্বাৰ দিয়ক বা দেউতাৰ নাম্বাৰ দিয়ক বা ঘৰৰ কাৰোবাৰ নাম্বাৰ দিয়ক। মানে এনেকুৱা নাম্বাৰ দিয়ক যোনটো নাম্বাৰ আপুনি সদায় মনত থাকে, আপোনাৰ পাহৰি নাযায়। আৰু এনেকুৱা পাছৱৰ্ড ৰাখিব যাতে সেইটো সদায় ইউজ কৰে, আপুনি কেতিয়াও পাহৰি নাযাব। মই প্ৰিফাৰ কৰোঁ মোবাইল নাম্বাৰে বেছিভাগ ইউজ কৰোঁ। আৰু মনত ৰাখিব, আপুনি ওপৰৰ লাইনটোত যোনটো দিছে তলতো সেই ছেম একে বস্তুটো দিব। তাৰপিছত আপুনি নেক্সট মাৰিব। তাৰপিছত আপুনি এইটো স্ক্ৰল কৰিব, মানে ওপৰৰ ফালে উঠাই দিব। তাৰপিছত য়েছ মাৰিব। তাৰপিছত নেক্সট মাৰিব। নেক্সট মাৰি আকৌ ওপৰৰ ফালে উঠাই দিব। তাৰপিছত একচেপ্ট কৰিব। কিছুমানৰ কি হয়, ইয়াৰ পাছত এটা অপশ্যন আহে পে'মেণ্টৰ। আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ মানে নাম্বাৰ দিব দিয়ে, কিন্তু আপোনালোকে তাতে নট নাও টিপিব বা স্কিপ টিপিব। এতিয়া মোৰ অহা নাই, মোৰ অ'পেন হৈ গ'ল নাহাকে, কিন্তু আপোনালোকৰ যদি বাই চান্স আহে তে এইটো আপুনি কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।